हाय फ्रेंड्स मैं रबुल आपनालोक स्वागतम जनाइছো आमार यूट्यूब चैनल प्रज्ञालय। আজি আপোনালোকৰ কাৰণে Xiaomi ফালৰ পৰা এটা নতুনকৈ মোবাইল লঞ্চ হ'ব গৈছে। সেই মোবাইলটো হৈছে CV। হেতু বিষয়ে আজি আপোনালোকক ক'বলৈ ওলাইছো। CV কি ডিটেইলছ আছে চাও আহক। এই CV মোবাইলত কাপ ডিসপ্লে পাব আপোনালোকে। প্লাস তার উপর ইয়ার যেটো ডিসপ্লে কোয়ালিটি হয় হেতু বেটার কোয়ালিটি আহিব। আপোনালোকে ডিসপ্লে যেটো কাপ ডিসপ্লে হয় Xiaomi ফালৰ পৰা এটো এটা নোট আপকামিং ফোন হয়তো 21ত লঞ্চ হ'ব নাবা 22ত এটো Xiaomi ফালৰ পৰা লঞ্চ কৰিব পাৰে সম্ভাৱনা আছে। আপোনালোকক ইয়াৰে নেক্সট আমি যেতিয়া কেতিয়া লঞ্চ হ'ব কি প্ৰাইস হ'ব কিমান ৰেঞ্জৰ ভিতৰত থাকিব এই গোটেইখিনি ডিটেইলছ Xiaomi ফালৰ পৰা ৰিভিল হোৱাৰ লগে লগে আমাৰ চেনেলত পাই যাব আপোনালোকে। যদি হে এনেকুৱা ইনফৰমেটিভ ভিডিও আৰু আপোনালোকে চাব বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।